তোমালোকৰ বিচাৰ্য বিষয় মই কেনেধৰণে পাঠদান কৰিছিলোঁ বা তোমালোকক কেনেধৰণে মই ইতিমধ্যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি আমাৰ এই সভা জনাব বিচাৰিছোঁ। এই অনুষ্ঠানলৈ আমি শ্ৰদ্ধাৰ বিশিষ্ট সহশিক্ষক শ্ৰীযুত বিকাশ বৰা দেৱলৈ বিদায় সম্বৰ্ধনা। শ্ৰদ্ধা পাদনেহু জয় জয়তে আজিৰ এই পবিত্ৰখনত বনগাঁও চলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালৰ পৰা এই অভিনন্দন গ্ৰন্থৰ জৰিয়তে তেখেতৰ কৰ্মজীৱন, তেখেতৰ দৰ্শন যিখিনি মানুহ সেই মানুহখিনি আচলতে আমাৰ পৰিয়ালৰ নিচিনা। লেংটো বহুত বেছি ধুনীয়া হ'ব পাৰে। যিহেতু মোৰ মুখৰ আগতে বহি আছে তেখেত আমাৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিছিলোঁ আৰু তোমাৰ কিৰৰ কেন্দুৰ গৈ আমল বন্ধুৱালীৰ গৈ তেতিয়া সেই মানুহজনক কিন্তু আমাৰ সন্মুখত প্ৰতিষ্ঠা কৰা সকলোকে মোৰ সশ্ৰদ্ধা